হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। যদি কোনোবাৰ খবৰ বেয়াও আছে, এইটো ভিডিঅ' চোৱাৰ পিছত ভাল হৈ যাব। আজি আছোঁ মই হাজোত। এতিয়া যাম বেউলা লক্ষিন্দাৰৰ যিখিনি ঠাই আছে ইয়াত, সেইখিনি ঠাইলৈ যাম। সেইফালেৰে উঠি যাব লাগিব। সেইফালেৰে গ'লে কেদাৰ মন্দিৰ পোৱা যায়, আৰু এইফালে গ'লে বেউলা লক্ষিন্দাৰৰ সেইখিনি ঠাইখিনি পোৱা যায়। বলক গৈ চাই আহোঁ। কিতাপে পত্ৰ পাই আছিলোঁ বহুত আগৰ পৰাই। এতিয়া বলক ঠাইখিনি নিজ চকুৰে গৈ চাই আহোঁ। বলক। চিৰি কিন্তু বহুত দীঘলীয়া চিৰি আছে, এনেকৈ উঠি যাব লাগিব। ইয়াত ৰেলিং আছে, ইয়াত ৰেলিঙত ধৰিও যাব পাৰি। লক্ষিন্দাৰক যে সাপে খুটিয়াইছিল, তেতিয়া ভেল এখনত ভৰাই দিছিল। যেতিয়া ভেলখনত ভৰাই দিছিল, ভেলখন আহি ইয়াত খুন্দা মাৰিছিল। অলপ আগত খুন্দা মাৰোঁতে তাতেও এটা কাহিনী আছে। ভাগৰ লাগি আছে, অলপ বহি জিৰণি ল'ম, তাৰপিছত গৈ আছোঁ। এতিয়া বলক। মহাদেৱক পূজা কৰিছিল। মহাদেৱক পূজা কৰিছিল বেউলাই। মহাদেৱে সন্তুষ্ট হৈছিল, আৰু যিডাল সাপে লক্ষিন্দাৰক খুটিয়াইছিল, সেই সাপডালক মানে মাতিছিল, বিষখিনি শুহি নিবলৈ মাতিছিল, ৰিটাৰ্ণ লৈ যাবলৈ মাতিছিল। আৰু ইয়াতে আহি সাপডালে বিষখিনি লক্ষিন্দাৰৰ পৰা লৈ গৈছিল। লক্ষিন্দাৰ জীৱিত হৈছিল বুলি শুনিছোঁ, আৰু বহুত আগৰ পৰাতো শুনি আছিলোঁ, কিতাপে পত্ৰ বহুত পঢ়িছিলোঁ। এতিয়া ঠাইখিনি বোধহয় সেইফালে, যিহেতু চিৰি আছে সেইফালে, ঠাইখিনিও নিশ্চয় সেইফালে হ'ব। গছ গছনিৰে আগুৱাই যাওঁ হৈ সেইখিনিয়ে ঠাই। এইখিনি হৈছে বেউলা লক্ষিন্দাৰৰ মানে হিষ্ট্ৰী জড়িত হৈ আছে। ইয়াত হিষ্ট্ৰী জড়িত হৈ আছে, পৌৰাণিক কাহিনী আছে, আৰু সঁচা ঘটনা আৰু তথ্য সহকাৰে, প্ৰমাণ সহকাৰে আছে ইয়াত। সকলোখিনি দেখুৱাম, সকলোখিনি চাবলৈ চেষ্টা কৰিম। বলক। আশে পাশে কিন্তু জংঘল। বৰ্তমানে ইয়াত মানে কোনো মানুহ দুনুহ কোনো নাই, অকলে মইহে আছোঁ। সেইখিনি ঐতিহাসিক ঠাই, সেইখিনি হৈছে ঠাইখিনি। এইখিনি ঠাই। সেইখিনি ঠাই। ইয়াত ভয় লাগে, সাপ চাপ ওলাব পাৰে, নলাই কিজানি। ইয়াত সাপ অহা চিনো আছে, আৰু ভেল লক্ষিন্দাৰক ভাহে দিওঁতে যোনখন ভেলে খুন্দৈছিল, সেই ভেলখনৰ ইয়াত মানে ভেলে খুন্দা চিন আছে ইয়াত শিলত। এতিয়া চিনটো কোনফালে আছে সেইটো বিচাৰি আছোঁ। এইফালে আছে নে কোনফালে আছে? আগতে ইয়াত পানীৰে ভৰ্তি হৈ আছিল, নদী আছিল বোধহয় এইখিনি ঠাইখিনি। ইয়াত কিন্তু কোনো মানুহ দুনুহ দেখা পোৱা নাই, পূজাৰীও দেখা পোৱা নাই ইয়াত। ইয়াত কিবা মাহাত্ম্য আছে। সাপ যোৱা বোলে চিন আছে। সাপ যিখন সাপে খুটিয়াইছিল, সেইখন সাপ যোৱাও চিন আছে ইয়াত। এইবিলাক এইটোৱে চিন নেকি? এইটো কিবা এটা চিন আছে এইটো। আৰু সেইটো আছে, মন্দিৰ আছে। মন্দিৰটো এবাৰ চাওঁ, কি আছে মন্দিৰটোৰ ভিতৰত। মই পাঠশালাৰ পৰা আহিছোঁ, একলাই আহিছোঁ। এইটো কিহৰ ফটো? ভগৱান শ্ৰীকৃষ্ণ। এইটো মহাদেৱ নেকি? এইটো মা মনসা। কাহিনীটো কেনেকুৱা ন? এই যে ভেলে যে খুন্দৈছিল, সেইটো বোলে চিন আছে ইয়াত। পোৱা নাই তুমি? চিনটো কোনফালে আছে? এইটো মা মনসা নেকি? জয় মা মনসা।
ওম নমঃ শিৱায় সাপৰ ৰাস্তা কোনটো এইটো কোনটো এইটো এইফালে সাপ গৈছিল লক্ষিন্দৰক লক্ষিন্দৰক যে দিছিল ইয়াত এটা ফেলত মানে উঠাই দিছিল নেকি এইটো সাপৰ ৰাস্তা এইটো সাপৰ ৰাস্তা এইফালে সাপ গৈছিল যিখৰ সাপে খুটিয়াইছিল লক্ষিন্দৰক শিৱ কেদাৰ মন্দিৰত লৈ মাতিছিল গাছডালত এইবিলাক কি গাছডালত সাপৰ নিচিনা হৈছে আকৃতি লৈছে সাপৰ নিচিনা আকৃতি লৈছে মা মনসা ওম জয় মা মনসা এইখন ফেল ইয়াত এই নদী আছিল নেকি ইয়াত আগতে আগতে নদী আছিল তাৰমানে ফেলখন আহি ইয়াত লাগিছিল ওচৰৰ পৰা চাই আহোঁ খুন্দাটো মানে ইয়াত লাগিছিল কৃষ্ণ ইয়াত খুন্দা লাগিছিল আৰু সাপখৰ কোনফালে আহিছিল এইফালে সেইফালে আচৰিত ঘটনা এইটো কিমান হাজাৰ বছৰ আগতে নেকি বহুত পুৰণা ইয়াত ধুবুনী ঘাট কাপোৰ ধুইছিল ইয়াত ঐতিহাসিক ঠাই বহুত বেছি ভাল লাগে ভাবি আছো টেপুৰপুৰী লক্ষিন্দৰ জীয়াই দিছিল ইয়ালৈ আহি বহুত বেছি ভাল লাগিল বহুত বেছি ভাল লাগিছে আধ্যাত্মিক পৌৰাণিক ঠাই এতিয়া যাওঁ আগুৱাই যাওঁ ঠাইখিনিও ভাল লাগে চাৰিওফালে পাহাৰেৰে আবৃত হৈ আছে ডাঙৰ ডাঙৰ হৈ আছে এইফালে আগুৱাই যাম ওম জয় মা মনসা ওম জয় মা মনসা উপায় নাই আজি ভাগৰ মানে কষ্ট কৰিবলৈ আহিছোঁ ভাগৰ কিন্তু বহুত বেছি ইয়াতো কিবা আছে যেন পাইছোঁ ষাঁড় গৰু আছে এটা ষাঁড় গৰুটো চাই আহোঁ কিবা মাহাত্ম্য আছে ঠাইখিনিৰো সেইখিনি ঠাইত ওম নমঃ শিৱায় শিৱৰ বাহন যে নন্দী সেইটো ওম নমঃ শিৱায় চাৰিওফালে বাউণ্ডাৰী ৱাল দি থৈছে